নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ। আপুনি জানেনে এৰোপ্লেনত উঠাৰ লগে লগে আমাৰ মোবাইলৰ ফ্লাইট মোড অন কৰাটো কিয় প্ৰয়োজন? যদি আমি ফ্লাইট মোড অন নকৰোঁ তেন্তে এৰোপ্লেনখনৰ কি হ'ব? আপুনিতো জানেই এৰোপ্লেনত যাত্ৰা কৰিলে ফ্লাইট মোড, এৰোপ্লেন মোড বা এয়াৰ মোড অন কৰিব লগা হয়। অন নকৰিলে হয়তো কিবা গণ্ডগোল লাগিব পাৰে। কিন্তু একজেক্টলি কি হয় বাৰু? তেন্তে শুনক। এৰোপ্লেনত ফ্লাইট মোড অন কৰিলে দুটা পক্ষৰ কাৰণে ভাল। এটা পাইলটৰ কাৰণে, আনটো পেছেঞ্জাৰ মানে আপোনাৰ কাৰণে ভাল। কিন্তু কেনেকৈ? যেতিয়া প্লেন এখন তলৰ পৰা ওপৰলৈ উৰে তেতিয়া তলত থকা কণ্ট্ৰল টাৱাৰ পৰা ছিগনেল আৰু কমিউনিকেশ্যন পাই থাকে। কণ্ট্ৰল টাৱাৰে ৰেডিঅ' ফ্ৰিকুৱেঞ্চি দ্বাৰা তলৰ পৰা গাইড কৰে বা কমিউনিকেশ্যন কৰে। পাইলটবোৰে হেডফোন পিন্ধি থাকে আৰু কণ্ট্ৰল টাৱাৰ ইনষ্ট্ৰাকশ্যন শুনিবলৈ পায়। প্লেনত গৈ থকা কোনোবা যাত্ৰীয়ে যদি মোবাইল অন কৰে তেতিয়া মোবাইলত যি চিম থাকে সেই চিমখনে টাৱাৰ স্কেন কৰিবলৈ ধৰে আৰু পাইলটে তলৰ পৰা পঠিওৱা ইনষ্ট্ৰাকশ্যনবোৰ শুনাৰ সলনি শব্দ শুনিবলৈ পাব। যদি সকলোৱে মোবাইল অন কৰে তেতিয়া পাইলটৰ হেডফোনত ইমানেই এনয়িং শব্দ হ'ব যে গ্ৰাউণ্ড টাৱাৰৰ পৰা পঠিওৱা ইনষ্ট্ৰাকশ্যন যেনে আগত ডাৱৰ আছে, বেলেগ এৰোপ্লেন ক্ৰছ কৰিছে নেকি ইত্যাদিবোৰ একো শুনি নাপাব। তলত থকা গ্ৰেণ্ড টাৱাৰ বহুত ইম্পৰ্টেণ্ট এখন প্লেনৰ সুৰক্ষাৰ কাৰণে। তলৰ পৰাই কণ্ট্ৰল কৰে যে সঠিকভাৱে সঠিক দিশত একো বিপদ নোহোৱাকৈ প্লেনখনে গৈ থাকক। গতিকে মোবাইল অন থাকিলে ফোনত থকা চিমে নেটৱৰ্ক স্কেন কৰে আৰু পাইলটৰ ছিগনেলত বহুত অসুবিধা কৰে। এইটোৱে কাৰণ যে ফোন এৰোপ্লেনত গ'লে ব্যৱহাৰ কৰিব নোৱাৰে আৰু ফ্লাইট মোড অন কৰাৰ ৰুল আছে। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। অনুগ্ৰহ কৰি আপুনি মোৰ এই নতুন চেনেলটোক ছাবস্ক্ৰাইব এটা কৰিব আৰু নিশ্চয় লাইক এটা দিব। ধন্যবাদ।